এই পৃথিৱীত দুই ধৰণৰ মানুহ পোৱা যায়। প্ৰথমজন আটাইতকৈ বেছি অকলশৰীয়া আৰু দ্বিতীয়জন তেওঁ অকলেই তেওঁৰ বাবে যথেষ্ট। দুখ তেতিয়া লাগে যেতিয়া গম পোৱা যায় যে যিজনক আপুনি বহুত গুৰুত্ব দিয়ে তেওঁৰ ওচৰত আপোনাৰ কোনো গুৰুত্ব নাই। সেয়ে কোৱা হয় কিছুমান মানুহক সঠিক সময়তে এৰি দিয়া উত্তম, কাৰণ আজি যদি তেওঁক এৰি নিদিয়ে তেন্তে কোনোদিন নহয় কোনোদিন আপোনাক নিশ্চয় বহুত আঘাত দিব। এই পৃথিৱীৰ অপ্ৰিয় সত্য হৈছে যাকে আপুনি প্ৰয়োজনতকৈ বেছি সন্মান আৰু গুৰুত্ব দিব তেওঁ আপোনাৰ দৰকাৰী সময় নষ্ট কৰিব, আপোনাক সন্মান কৰা এৰি দিব। যোৱাকালি এয়াই সত্য আছিল আৰু আজিও এইটোৱে সত্য যে প্ৰতাৰণা সদায় লগত থকাজনেই কৰে। সেয়ে কোনো কথাত যদি মনটো বেয়া লাগে তেতিয়া এই দুই ধৰণে চিন্তা কৰক। নম্বৰ 1, যদি সেই মানুহজন বহুত প্ৰয়োজনীয় তেন্তে তেওঁৰ কথাবোৰ পাহৰি যাওক। নম্বৰ 2, যদি তেওঁৰ কথাবোৰ দৰকাৰী তেন্তে তথাপিও সেই মানুহজনক পাহৰি যাওক। যিটো আপোনাৰ সেইটো আপুনি এদিন নহয় এদিন পাবই, লাগিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিপৰীতে অৱস্থান কৰক। সেয়ে কোনোবাই কৈছিল যিয়ে পৰি যোৱাৰ পিছতো নিজক নিয়ন্ত্ৰণত ৰাখিছে সেইজনে এই জীৱনক ভালকৈয়ে বুজি পাইছে। অহংকাৰ বহুত দৰকাৰী যদিহে বিষয় অধিকাৰ চৰিত্ৰ আৰু সন্মানৰ হয়। দেৰি লাগিব পাৰে, বিষয় কিন্তু আয়ত্তলৈ আহে। কোন কেনে তাক চিনি পাবলৈ সহজ হৈ পৰে। বহু লোকে আপোনজনৰ ভাও ধৰে কিন্তু সময় আহিলে তেওঁৰ আচল চেহেৰা ওলাই পৰে। ধুনীয়া জীৱনটো কটাবলৈ এটাই মূল মন্ত্ৰ, দুনিয়াৰ বোজা মন আৰু মগজুৰ পৰা বাহিৰ কৰি দিয়া। কিয়নো দুদিনৰ জীৱন হাঁহিৰে কটাই দিয়া। বিজয় কাৰ বাবে আৰু পৰাজয় কাৰ বাবে? জীৱনভৰ এই সংগ্ৰাম কিহৰ বাবে? সকলোৱেই যাব লাগিব এদিন, তাৰ পিছতো মানুহৰ অহংকাৰ কিহৰ বাবে? কোনোৱে যদি বেয়াকৈ কৈছে অন্তৰত নল'ব, কিয়নো এই পৃথিৱীত এনে লোক এজনো নাই যিজনে সদায় ভালে কয়। বুজি পোৱা নাযায় এনে কিয় হয়? যিজন মানুহক বহুত ভাল পোৱা যায় সেই মানুহজনেই এদিন আপোনাক বেছিকৈ অপব্যৱহাৰ কৰে আৰু যি বস্তু বেছিকৈ পাবলৈ চেষ্টা কৰা যায় সেইটোৱে বেছি দূৰলৈ গুচি যায়। যেতিয়া কোনোবাই নুবুজে তেওঁক বুজাবৰ ইমান প্ৰয়োজন ক'ত? যিজনে মানি নলয় তেওঁক কোৱাৰ প্ৰয়োজন ক'ত? যি সম্পৰ্কত ইজনে সিজনৰ অনুভূতিৰ মূল্য নিদিয়ে তেনে সম্পৰ্কক ধৰি ৰখাৰ প্ৰয়োজন ক'ত? য'ত তুমি আনৰ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিব লাগে তেন্তে সম্পৰ্কৰ প্ৰয়োজন ক'ত? সেয়ে কোনো কথাতেই বেছি টেনশ্যন ল'ব নালাগে, কাৰণ ই আপোনাক এদিন শেষ কৰি পেলাব আৰু পৃথিৱীৰ পৰা গুচি যাব লাগিব। তেতিয়া মানুহে ক'ব যে মানসিকভাৱে কমজোৰি মানুহ আছিল আৰু তেওঁ টেনশ্যন সহিব নোৱাৰি নিজকে শেষ কৰি পেলালে। কিন্তু এইটো নকয় যে মানুহজন ভাল আছিল। আমি টেনশ্যন দি তেওঁক শেষ হ'বলৈ বাধ্য কৰালোঁ। ধৈৰ্য ধৰিব শিকিব লাগে। যিজনে ধৈৰ্য ধৰি সময়লৈ অপেক্ষা কৰিব জানে তেওঁৰ হাতলৈ সকলো বস্তু আহি পৰে। তেতিয়াই নিজৰ লক্ষ্য আৰু উদ্দেশ্য পূৰ্ণ হয়। মাত্ৰ হাৰ মানিব নালাগে আৰু সদায় মনত ৰাখিব লাগে যে মই অকলেই যথেষ্ট।